হেল্ল' এভৰিৱান, এয়া কৃষ্ণচূড়া আৰু ৰাধাচূড়াৰ মাজে মাজে আমি আজি আহিছোঁ মামাহঁতৰ ঘৰলৈ। বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে নিমন্ত্ৰণ দিছে। এয়া কৃষ্ণামাইনাই আমাক চাহ খাবলৈ দিলে। তাৰপিছতে এয়া মা আহিছে। মায়ে কৈছে যে ৰাস্তাত ক'ৰবাত অসুবিধা হ'ল নেকি, ৰাস্তা বেয়া পালা নেকি। তাৰপিছত জোৱাইৰ লগত কথা পাতি আছে। তাৰপিছত চাহ খাই লৈ এতিয়া আমি ভাত খাবলৈ লৈছোঁ। ভাতৰ লগত যে কিমান আইটেম কৰিছে। তাৰপিছত খুব ধুনীয়া হৈছে আটাৰখিনি। আমি খাই লৈ এতিয়া আমি টেষ্ট কৰাত ব্যস্ত হৈ আছোঁ। মায়ে সুধি আছে যে কেনেকুৱা কি হৈছে, খাই লোৱা। তাৰপিছতে এয়া হৈছে জগত মামা, আৰু তেওঁ খুব মৰম কৰে আমাক। আৰু তেওঁ যে ঘৰত কিমান কি ফুল লগাই থৈছে, আমাক তেওঁলোকৰ ঘৰখন দেখুৱাবলৈ লৈ আহিলে। তাৰপিছত তেওঁ কৈছে যে তোমালোকক কি কি লাগে লৈ লোৱা। এয়া দেখিছেনে, চোতালৰ সন্মুখতে খুব ধুনীয়া ধুনীয়া ফুল, আৰু তেওঁ দেখুৱাই আমাক সকলোবোৰ ফুলৰ নাম কৈ গৈছে। আৰু এয়া কপৌ ফুল, এইটো কি জানো, বনৰীয়া কপৌ বুলি কয় নেকি। এইবিলাকো ধুনীয়া ফুল।